তো নমস্কাৰ বন্ধুসকল। তো আজি মই বনাবলৈ গৈ আছোঁ মুৰ্গী মাংস তিলৰ লগত। তো যিসকলে ট্ৰাই কৰা নাই এতিয়ালৈকে তো ট্ৰাই কৰিব পাৰে, আৰু যিসকলে নতুন মোৰ চেনেলত যাতে ছাবস্ক্ৰাইব কৰি দিয়ে, আৰু ভিডিঅ'টো ভাল লাগিলে যাতে লাইক আৰু শ্বেয়াৰ কৰি দিয়ে যেন। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। চ' প্ৰথমতে মই লৈছোঁ হাফ কেজি চিকেন। তো মুৰ্গী মাংস হাফ কেজি লৈ আনিছোঁ। আদা নহৰু জলকীয়া বটি লৈছোঁ। তো আমাৰ মেইন ইনগ্ৰিডিয়েণ্টছ হ'ল তিল। তো তিলটো অলপ গুড়ি কৰি লৈছোঁ। নেক্সট জলকীয়া, কেঁচা জলকীয়া। তো পিঁয়াজ 4টা মিডিয়াম চাইজৰ লৈ লৈছোঁ, আৰু শুকান জলকীয়া, লাগিব নিমখ, হালধি, আৰু ধনিয়া। চ' প্ৰথমে পিঁয়াজকেইটা কাটি ল'ম, ধুনীয়াকৈ মিহিকৈ কাটি ল'ম। চ' প্ৰথমে আমি মাংসখিনি অলপ মেৰিনেট কৰি ল'ম। তো মিঠাতেল অলপ দিম, তো হালধি এচামুচ, আৰু নিমখ এচামুচ, পিঁয়াজ কেইটামান দিম, জলকীয়া দুটামান দি দিম। তো এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম আমি। মিক্স কৰি আমি এইখিনি 15-20 মিনিটৰ কাৰণে ৰাখি দিম এনেকৈ। চ' নেক্সট আমাৰ কেৰাহীত তেলখিনি দি দিম আমি, মিঠাতেল। তো তেলখিনি গৰম হোৱাৰ পিছত আমাৰ কাটি থোৱা পিঁয়াজখিনি আমি দি দিম। পিঁয়াজখিনি ধুনীয়াকৈ ফ্ৰাই হ'বলৈ দিম অলপ। তো পিঁয়াজখিনি অলপ দেৰি ফ্ৰাই হোৱাৰ পিছত আমি কেইটামান জলকীয়া দি দিম তাতে, শুকান জলকীয়া দুটামান আৰু কেঁচা জলকীয়া দুটামান দি দিম। তো নেক্সট আমাৰ আদা নহৰু পেষ্টখিনি আমি দি দিম। তো ধুনীয়াকৈ একেলগে ফ্ৰাই হ'বলৈ দিম গোটেইখিনি। তো জিৰা এচামুচ আমি দি দিম ধুনীয়াকৈ। ধুনীয়াকৈ মিক্স কৰি দিম। তো মই বেছি মছলা ইউজ কৰিবলৈ নাযাওঁ ইয়াতে মাংসখিনি। তো আমাৰ নৰ্মেল লোকেল মছলাখিনি ইউজ কৰিম। তো এতিয়া আমাৰ মাংসখিনি দি দিম ধুনীয়াকৈ কেৰাহীখনত। ভালকৈ মিক্স হ'বলৈ দিম সেইখিনি। তো অলপ দেৰি পিছত আমি আমাৰ তিল গুড়ি কৰি থোৱা তিলখিনি আমি দি দিম। এতিয়া মিক্স কৰি দিম ধুনীয়াকৈ। ধুনীয়াকৈ ফ্ৰাই হ'বলৈ দিম গোটেইখিনি। নিমখ সোৱাদ অনুসাৰে দিম, আৰু তো হালধি অলপ আৰু দি দিম। ধুনীয়াকৈ মিক্স কৰি দিম আৰু
এতিয়া আমি মাংসখিনি ঢাকি থৈ দিম অলপ দেৰি। তো অলপ দেৰি আমি ঢাকনিখন এৰি আৰু ভালকৈ অলপ হিলাই দিম। এতিয়া আমি পানী দি দিম। পানী দি সিজাম অলপ মাংসখিনি, অলপ জোল টাইপ হ'ব। তো পানী অলপ কম হোৱা যেন পালে আৰু দিব পাৰে আপোনালোকে। তো এতিয়া ঢাকি পিনি সিজিবলৈ দিওঁ। তো মাংসখিনি আমি অলপ ঢাকি সিজাম। অলমষ্ট হৈ গৈছে আৰু সিজিছে। তো শেষত আমি ধনিয়াখিনি দি দিম ওপৰত, কাটি থোৱা ধনিয়াখিনি দি দিম। তো আমাৰ মাংস ধুনীয়াকৈ সিজি গৈছে। কালাৰটো ধুনীয়া হৈছে। তো আমাৰ আজিৰ স্পেচিয়েল থালি ৰেডি অলমষ্ট। তো এয়া মুৰ্গী মাংস তিলৰ লগত বনোৱা। তো আৰু আছে লাই পাতৰ খাৰ, লাই চাটনি, ইফালে আছে পালেং আৰু আলু পিটিকা, ভেন্দি আলু ভাজি, হ'ল পুদিনা চাটনি, ইফালে হ'ল জলকীয়া আচাৰ। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি। তো ভাল লাগিলে প্লিজ যাতে লাইক আৰু শ্বেয়াৰ কৰি দিয়ে।